শাস্ত্ৰৰ মতে ঘৰত কি ফুল লগালে বা থাকিলে শুভ মনা হয় জানোৱা হওক। বাস্তুশাস্ত্ৰত ফুলৰ বিশেষ গুৰুত্ব আছে। ঘৰৰ সন্মুখত থকা কিছুমান ফুলে ঘৰখনলৈ ইতিবাচকতা কঢ়িয়াই আনে। ইয়াৰ লগতে সম্পৰ্কটো শান্তি আৰু মধুৰতা আহে। আজি আমি এনে কিছুমান ফুলৰ বিষয়ে আলোচনা কৰিম যিবোৰে ঘৰখনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে, লগতে সম্পৰ্কবোৰত মৰম আৰু মধুৰতা বৃদ্ধি পায়। ১ নম্বৰতে হৈছে গুলছ। বাস্তুৰ বিশেষজ্ঞসকলে কয় যে ঘৰত গুলছ ফুল থাকিলে সম্পৰ্ক শক্তিশালী হয়। ঘৰত এই ফুল অবিৰতভাৱে দেখিলে মনত ইতিবাচক চিন্তা আহি পৰে। নৱবিবাহিতাসকলৰ বাবে বগা ফুলক শুভ বুলি গণ্য কৰা হয়। গুলছ ফুল দক্ষিণ দিশত স্থাপন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ২ নম্বৰতে হৈছে পিউনিয়া। ঘৰৰ বাবে পিউনিয়া এবিধ উত্তম ফুল। বাস্তুশাস্ত্ৰত ইয়াক প্ৰেম আৰু ৰোমাঞ্চৰ প্ৰতীক বুলি গণ্য কৰা হৈছে। বিবাহযোগ্য ছোৱালীয়ে নিজৰ ঘৰত এই গছজোপা ৰোপণ কৰিব লাগে বুলি বিশ্বাস কৰা হয়। পিউনিয়া ফুল থাকিলে পৰিয়ালৰ সৌভাগ্য বৃদ্ধি পায় আৰু সৌভাগ্য লাভ হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত এই ফুল ৰাখিলে ভাল। ৩ নম্বৰতে হৈছে চাদাবাহাৰ ফুল। এই ফুলৰ নাম অনুযায়ী আপোনাৰ সম্পৰ্ক শক্তিশালী কৰি মধুৰতা আনিবলৈ ঘৰত চাদাবাহাৰ ফুল ৰোপণ কৰক। ঘৰৰ বাহিৰত এই ফুল থাকিলে ঘৰৰ ঋণাত্মক শক্তি বাস নকৰে, লগতে পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম ৰৈ যায়। ৪ নম্বৰতে হৈছে ৰঙা গোলাপ। ৰঙা গোলাপক প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰৰ বাৰীত প্ৰয়োগ কৰিলে জীৱনত সুখ পোৱা যায়। বাস্তুৰ বিশেষজ্ঞসকলৰ মতে সম্পৰ্কত থকা তিক্ততা আঁতৰাবলৈ এটা বাটিত ৰঙা গোলাপৰ পাহি দি পানীত ৰাখিব লাগে। তেতিয়া সম্পৰ্কত মধুৰতা আহিবলৈ আৰম্ভ কৰিব। ঘৰত চলি থকা বিবাদ দূৰ কৰিবলৈও এই প্ৰতিকাৰ কৰিব পাৰি। ৫ নম্বৰতে হৈছে পদুম ফুল। পদুম আধ্যাত্মিকতাৰ প্ৰতীক। পদুম দেৱী লক্ষ্মী আৰু ভগৱান শ্ৰীনাৰায়ণৰ প্ৰিয় ফুল। এই ফুল ভগৱান বুদ্ধৰ লগত জড়িত বুলি বিশ্বাস কৰা হয়। ঘৰত পদুম ফুল ৰোপণ কৰিলে সুখ আৰু সমৃদ্ধি হয়। বাস্তুশাস্ত্ৰত এই উদ্ভিদ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ঘৰৰ উত্তৰ-পূব দিশত ইয়াক ৰোপণ কৰিব লাগে। প্ৰিয় বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।